নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DRVJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পিঠাগুড়িৰ পুৰি ৰেচিপিটো লৈ আহিছোঁ। প্ৰথমতে এটা চচপেনত মই চাহ খোৱা কাপেৰে 2 কাপ পানী দিছোঁ। পানী দি গৰম কৰি ল'ম। এতিয়া সেই একেটা কাপেৰে মই পিঠাগুড়ি 2 কাপ দি আৰু অলপ দি দিছোঁ। এখন চামুচেৰে এইখিনি ভালদৰে মই মিলাই ল'ম। খিনি গৰম হৈ আছে, ভালদৰে মিলাই লৈ এতিয়া মই ইয়াত ৰিফাইন দিছোঁ। ৰিফাইন অলপ দিছোঁ, বৰ বেছি দিব নালাগে। এইখিনি আকৌ মিলাই ল'ম ভালদৰে মই। এতিয়া ইয়াত মই অলপ নিমখ দিছোঁ। এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত মই হাতেৰে ভালদৰে আটা মঠাৰ দৰে মই মঠি ল'ম। এইখিনি মঠা হৈ গ'ল। এতিয়া ডাঙৰ ডাঙৰকৈ মই বল বনাই লৈছোঁ। এনেকৈ ডাঙৰকৈ বল বনাই লৈছোঁ, কিয়নো কিনাৰটো বেলিলে ফাটি যায়। সেইকাৰণে মই আৰু লাগি ধৰিব পাৰে, গতিকে এটা কেৰি বেগত মই ভৰাই লৈছোঁ। আপোনালোকে চিলভাৰ ফইল দিও বেলিব পাৰে, তাত দি লৈ। মই এটা কেৰি বেগত সহজকৈ বনাই দেখাইছোঁ। এতিয়া বেলনা মাৰিডালে মই এইখিনি বেলি দিছোঁ। তেতিয়া এৰুৱাত সুবিধা হয়, লাগি নধৰে। কিনাৰটো হেত ফাটি ফাটি গৈছে। পিঠাৰ পৰা বনালে এনেকৈ কিনাৰটো ফাটিয়ে যায়। এইটো খাবলৈ খুব হেল্ডি হয়, খায়ো ভাল লাগে। এতিয়া ধুনীয়াকৈ মই ইয়াৰ পৰা এৰাই গ'ল। এতিয়া এটা ষ্টীলৰ বাতি লৈ এনেকৈ হেঁচি দিছোঁ। মই কিনাৰৰ অংশখিনি এৰুৱাই দিম। ধুনীয়াকৈ গোল হৈ গ'ল। এতিয়া বাকী লাডুকেইটাও মই এনেকৈ বেলি ল'ম। এতিয়া এখন কেৰাহীত মই ৰিফাইন গৰম কৰি লৈছোঁ। এতিয়া এখন এখনকৈ মই ইয়াত দি এইখিনি ভাজি ল'ম। এতিয়া ধুনীয়াকৈ ফুলি উঠিছে। দুটা পিঠি হৈ গ'ল। এতিয়া কাঢ়ি থলোঁ। মই আৰু এখন আপোনালোকক বনাই দেখাইছোঁ। পিঠাৰ পৰা বনালে কেতিয়াবা ফুটিও যায়, এনেকৈ ফাটি যায়। আচলতে বেলাৰ লগত কথা এইটো। এয়া আমাৰ পুৰি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। লগতে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।